সময় যাৰ লগত মই সৰুৰ পৰা অতিবাহিত কৰিছোঁ কমলা খাই যায় আমাৰ এইজন সৰিয়হ মালিক বলা যাওঁ নদী কিনাৰত আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ মই আপোনালোকক আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা মানে বহুত ভাল লগা সময় যাৰ লগত মই সৰুৰ পৰা অতিবাহিত কৰিছিলোঁ তেওঁক আজি মই আকৌ লগ পালোঁ থামলেনখন দেখি নিশ্চয় গম পাইছে আমাৰ ঘৰলৈ কোন আহিছে যাক মই নিজতকৈও বেছি ভাল পাওঁ সেয়া হৈছে আমাৰ ধুনু আমাৰ ধুনু আজি আমাৰ ঘৰলৈ প্ৰথম আহিছে ধুনু কিবা এটা কৈ দিয়া মোক ভাল পোৱানে হে ভাল পোৱা বোলে মনত পৰে নাই বহুত পৰে বোলে সি আমাৰ ঘৰলৈ আজি আহিছে মই তাক বহুত ভাল পাওঁ এতিয়া আমি চাই থাকক আমি আজি কি কৰোঁ এতিয়া সেইকাৰণে মই আমাৰ পথাৰখনলৈ ইয়াক এবাৰ লৈ আহিছোঁ আমাৰ এইফালে আমাৰ জপনাখন আছে এতিয়া আমি ঘৰৰ পাছফালে বহি আছোঁ ৰ'দত ধুনীয়াকৈ এইফালে আমাৰ ধুনু আছে সঁচাকৈ মই একদম ই অহাৰ কাৰণে বহুত সুখী হৈছোঁ মানে বহুত মনত পৰে ইয়ালৈ ইয়াক মই সৰুৰ পৰা পাইছোঁ যিহেতু সৰুৰ পৰা একেলগে ডাঙৰ হোৱা ইটো অঁ গোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী আনবিক মই এটা কবিতাৰ নামৰ কল কঁঠাল কমলা খাই যায় ওলা আঞ্জা মিষ্কা মিঠা মিঠা পকা পকা পুকুৰী টপ টপৰা ৰুবি জুবি দিবি কুচ পৰি দিয়ে আৰু এটা গাই দিয়া এয়া আমাৰ ধুনুৱে কবিতা গাইছে টুংগল টুংগল গাই দিয়া জানা নহয় অঁ Twinkle, twinkle, little star, how I wonder what is why up above the also high like a diamond in the sky. আমাৰ ধুনুৱে কবিতা আবৃত্তি কৰিছে আৰু কি জানা নহয় তোমাৰ এতিয়া মোক লগ পাই কেনেকুৱা লাগিছে কিমান ভাল লাগিছে বহুত ভাল লাগিছে মাদাৰ মনত পৰিব নে নপৰে কেলে নপৰে দুদিন থাকিব কোনে কৈছে দুদিন থাকিব কৈছিলে এয়া দেখিছে আমাৰ ধুনুৱে কি কৈ আছে সি মানে মোক পাই ক'ব নোৱাৰা নিচিনা হৈ আছে আৰু সেয়াই আমাৰ দুইটাৰে মৰম এতিয়া আমি পথাৰৰ মাজতে এনেই অলপ বহি আছোঁ উৎপাত নকৰিবা আকৌ দেখিছে কিমান ডাঙৰ হৈ গ'ল খালি বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই একদম কাপোৰ মানে ডাঙৰ ওচৰত বহি আছোঁ এনেই আৰু বহিছোঁ ৰ'দতে অকণমান আপোনালোকে ভিডিঅ'ত দেখা তোমাৰ নাৰিকল গছ এক্সিডেণ্ট হৈ গৈছে নি চাই দিয়া হাই কৰি তোমাৰ অনুভৱ কেনেকুৱা খোলালি পাই ভালেই লাগিছে খোলালিটো বহুত উৎপতীয়া খোলালি এতিয়া আমি অলপ দেৰিৰ পাছত আহিছোঁ এতিয়া আমাৰ পথাৰত বহিছোঁ হৈ পেলাই পোৱালি আহি আছে কিবা এটা কৈ দিয়া তুমি খং উঠি আছে মানে মোক ভিডিঅ' বনাবলৈ নিদিয়ে কিবা এটা চাই হেনো মোবাইলত তেওঁৰ ফোনত ৰিচাৰ্জ শেষ হ'ল যে সেইকাৰণে মোৰ ফোনটো পাইছে আকৌ এবাৰ নহয় কেনেকৈ উৎপাত কৰি ঘূৰি ফুৰিছে দৈ বা গোটেই আহিছে ফালি থৈ আহিছে নৰা কেনেকুৱা লাগিছে ধুনু তোৰ ইয়ালৈ আহি হা কেনেকুৱা লাগিছে দেখিছে কেনেকৈ ধৰিছে চা পৰিবি ল'ৰা পুৰা ঘূৰি ফুৰিছে আমাৰ ট্ৰেক্টৰ ড্ৰাইভাৰ নতুন আমাৰ ট্ৰেক্টৰখন ই চলাইছে তাকো চাবি নহয় ধুনু হাই কৰি দিয়া হাই কি চলাইছা তুমি ট্ৰেক্টৰ কাৰ ভিনিয়াকৰ ট্ৰেক্টৰ চলাইছে ই পাৰিছা জানো চলাবলৈ ঢুকি পাইছা চলাই থাকা আৰু ধুনু বেটাই লিখি আছে কি লিখিছা চাওঁ দেখুৱাই দিয়া ক খখিনি এয়া ক খ লিখিছে সি তেনেকৈ তাৰ হেনো বোলে নপঢ়িলে হেনো টোপনি ধৰে মোক কৈছে অ' বা বোলে মোৰ টোপনি ধৰিলে হেনো মই লিখোঁ মোক লিখিবলৈ বহী এখন দিবি তাৰপিছত মই বহী এখন দি দিছোঁ লিখিবলৈ ধুনীয়াকৈ লিখি আছে আমাৰ বেচিয়াটো পৰহিলৈ যাবগৈ আৰু চাৰিটা ধুনীয়া ফালে
দেখি আছে মাকলে বনাত পেলাই পেলাই The next day. আমি আহিলোঁ আমাৰ নদী কিনাৰত থকা বাৰীলে এইফালে আছে আমাৰ মানুহজন মোৰ চাই দিয়া এইজন আমাৰ ধুনু হাই ল'ৰাটো আজি যাবগৈ পাই কালি আহিছিলেহে মাকলে বোলে মনত পৰিছে মানে মালে একদম কান্দিছে কালি আজি টপক টপক চকু মানে বুজিছে বোলে তেতিয়া আমি আহিছোঁ এবাৰ এয়া আমাৰ সৰিয়হ তলি এয়া দেখিছে আমাৰ কিমান ধুনীয়া হৈছে সৰিয়হ এইবোৰ ফুল এইবোৰ খালি সৰিয়হ নহয় দেই সৰিয়হ এইবোৰ আলু দি আছিলে মানুহে এইবোৰ সৰিয়হ দেখিছে কিমান ধুনীয়া হৈছে সৰিয়হবোৰ নদীলৈ যাবিনে? অঁ যাম ধুনীয়া হৈছে ন আমাৰ সৰিয়হ কিমান ধুনীয়া হৈছে ওখ সৰিয়হ ক'ৰবাত দিছে আৰু ইমান ভালকৈ নহয় আৰু তুমি দেখো আমি এতিয়া ফুলা ভিতৰতে আহিছোঁ সৰিয়হ তলি দেখিছে কি ধুনীয়া একদম এটা ভিউ এনেকুৱা পৰিৱেশ সঁচাকৈ প্ৰথম পাইছোঁ এইফালে পূৰা সৰিয়হ ওখ মোতকৈ ওখ সৰিয়হ ময়ে ইমান চাপৰ মানে মোতকৈ সৰিয়হ কেইজোপা মানে মোক ফেৰ পেলাই দিছে আৰু দেই ইমান ওখ আমাৰ ধুনুতকৈতো বহুত ওখ আমাৰ এইজন সৰিয়হ মালিক কিবা এটা কৈ দিয়া পইচা পালে কি কৰিবা খাই এখন ল'ম লাগিছে আমাৰ সৰিয়হ বিকি ঠাৰ কিনিব আপোনালোকে আহিব দেই পাৰ্টি খাবলৈ এইবোৰ কি ধুনীয়া ধুনীয়া ব'লা যাওঁ নদীলৈ যাওঁ ব'লা ধুনু এইটো ল'ৰাটোত নদী কিনাৰলৈ নাযায় আজি যাবগৈ আজিৰ পৰা তুমি ইউটিউবত আকৌ নোলোৱা মোৰ ভাগৰ চেনেলত আজিয়ে ওলাবা এইটো ভিডিঅ' আকৌ কিমান বছৰ পিছত ওলাবা ব'লা নদী কিনাৰলৈ যাওঁ ব'লা ইয়াত নদী কিনাৰ আহিব নদীলৈ যাওঁ ব'লা যাবানে নিবা নেকি ইফালে যাওঁগৈ ব'লা যাওঁ ব'লা নদী পাই গ'লোহে এইটো ল'ৰাটো গোটেই নদী দেখি একদম পগলা নিচিনা গৈছে এইফালে ঐ এইখিনি সৰিয়হ বৰ ধুনীয়া হৈছে ন চাপৰ এইখিনিতো ধুনীয়াকৈ ফুলিছে এইফালে চাওক আমাৰ ফালে চব সৰিয়হ দেই সৰিয়হ বাহাদুৰ ব'লা নদী পাৰলৈ যাব নালাগে দেই কি হ'ল কান্দি আছে আজি বোলে মনটো বৰ বেয়া কেলৈ বেয়া জানো কেলৈ মনটো বেয়া আজি তোমাৰ কান্দিছে কাৰোবালৈ মনত পৰিছে বোলে ব'লা দেখিলা নহয় ব'লা আমি ঘৰে চৰক চাই আহি ঘৰলৈ যাবলৈ লৈছোঁ এতিয়া ভিডিঅ'বোৰ চাই থাকক স্কিপ নকৰাকৈ এতিয়া আমি ঘৰলৈ গৈ লগ পাইছোঁ কি কৰি আছোঁ ঘৰত হয়নি ঘৰলৈ গৈ লগ পাইছোঁ দেই চাই থাকিব আমাৰ ভিডিঅ'বোৰ কিবা এটা কৈ দিয়া Few moments later. এতিয়া আমি তিনিটা ওলাই আহিলোঁ ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা নহ'লেই এয়া আমি কুশলকৰ সেইটো পালোঁহি যিহেতু আমি ধুনুক এতিয়া জামুগুৰিত কমগৈ মানে মা আহিব নিবলৈ ইয়াক তাৰপাছত এতিয়া চাই থাকক আৰু ভিডিঅ'বোৰ এয়া আমি আহি এতিয়া জামুগুৰিত থকা এখন দোকানলৈ আহিলোঁ কাপোৰৰ মানে সি আমাৰ ঘৰলৈ প্ৰথম আহিছে কিবা এটাতো গিফ্ট দিবই লাগিব ন এয়া ধুনীয়াকৈ কিনি দিলোঁ আৰু এইফালে ধুনুৱে আকৌ কিবাকিবি ৰাস্তাৰে গৈ থকা গাড়ীবোৰ চোৱাতহে বিজি হৈ আছে অকণমান মোকো দেখুৱাই দিলোঁ মইনো কেনেকৈ সাজি কাচি ওলাই আহিলোঁ ঘৰৰ পৰা ৰূপমক লগ পাইছোঁ বহুত দিনৰ মূৰত ৰূপম হাই বহুত এক্সাইটেড হৈ আছিলোঁ ৰূপমক লগ পাবলৈ লগ পাই গ'লোঁ কেনেকুৱা লাগিছে ৰূপম দেখাত বেয়া ভাল মানে ভাইটিক থৈ অহাৰ পাছত ভিডিঅ' বনোৱা নহ'লে মানে ভিডিঅ' বনাবলৈ মন নগ'ল তাৰপাছত আকৌ সি যোৱাৰ পাছত মনটো বেয়া লাগি থাকিলে সেইকাৰণে মই ভিডিঅ' নবনালোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন আৰু মোৰ চেনেলটো যোনসকল নতুন হয় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব আজিলৈ আহিছোঁ বাই বাই